हेलो फ्रेंड्स सकलोके स्वागतम जानाइছো मोर भिडिओলৈ আৰু আজি গুড ফ্ৰাইডে স্কুল বন্ধ আছে ভাবিছো এটা ব্লগ বনাম আমাৰ শ্ৰীমতী ফালে ৰেডি হৈ আছে মানে আমাৰ মেকআপ আৰ্টিষ্ট নাই গতিকে মই অকনমান কোনোফালে টানি টুনি দখনা পিন্ধাই আছো বেছি পিন্ধা ইভাগ নাই গতিকে নিজে পিন্ধিব চেষ্টা কৰি আছে মই অলপ সহায় কৰি দি আছো টানা টুনা কৰি দে ভালকে পিন্ধে এখন মানে অভ্যাসটো বহুত কম না সেইকাৰণে এখন দখনা পিন্ধোতে আধা ঘণ্টা লগাই আছে হোৱা নাই সো আমি এঠাইত যাম বুলি ভাবিছোঁ আজি ইফালে গাড়ী আহি ৰখি আছে পদূলি মুখত দে দে মই হেল্প কৰি আছোঁ হ'ব দে হৈছে 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 গুড 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 নাইচ 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 ওৱান অঁ নাইচ ওৱান হৈছে আমাৰ ছোৱালী খেদি আহিছে যে কি হৈছে মাজনী কিয় 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 অহা নাই এয়া মোৰ ঘৰত পুৰা কাম চলি আছে বোৱাৰী ঘৰ পুৰা মানে সম্পূৰ্ণ বেয়া হৈ গৈছে মিস্ত্ৰী লাগি আছে মিস্ত্ৰী মানে কাম কৰা মানুহ ইফালে মোৰ ফাদাৰে কাম কৰি আছে আৰু ইফালে হেড মিস্ত্ৰী দুখাই আছোঁ ৰ মোৰ বাৰীৰ বেৰা দি আছোঁ ইফালে মানে পুৰা পুল হেৰি ছাগলী আহে ছাগলী আৰু কি আহে আৰু ইফালে বিৰাট দীঘল এখন দি আছে ইফালে ছেকেণ্ড মিস্ত্ৰী আছে বুলি ইফালে চাই লওঁ দেখা পায় নে নাপায় চা মোয়ে মালিক মোকে খেদি আছে দেখিছে না পইচা নাপাবি যাওঁ মালিকিনী যাওঁ মোৰ মালিকিনী পুৰা বৰ লাগছে আজি এয়া আমাৰ গাড়ী আহি ৰখি আছে পুতলি মুখত আমি দেৰি কৰি আছোঁ কিন্তু বোলো আমাৰ শ্ৰীমতীক গৈ নি আছোঁ মানে আগবঢ়াই অ' চা বৰ লাগিছে না আমাৰ ছাৰে বিৰাট ভাল কমেণ্ট দিছে দেই ঐ এইটো নহয় তেতিয়া মানে ক'ব পাৰে কৃষ্ণ কৃষ্ণ বহুত দিনৰ মই ঘৰত আহিছোঁ বাৰু তোক থৈ আহোঁ মানে মোৰ হাৰমনিয়ামটো ছাৰে লৈ গৈছে গান গাবলৈ অ' ছাৰ যোৱাকালি গাইছেনে যোৱাকালি গাইছে ঠিক আছে চ' ছাৰে মোৰ হাৰমনিয়ামত গান গাই আছে চাব নেকি এই আমি গৈ আছো গাড়ীত এই আমাৰ বাবু হাই বাবু হাই কোৱা হাই আমাৰ শ্ৰীমতী ভাল লাগিছে নে ৰাইচ আজি ধুনীয়া ধুনীয়া লাগিছে এনেকুৱা এখন গাড়ী লাগে ফেমিলিটো চলিবলৈ অলপ দেৰিকে ল'ম আৰু মাজনী ক'ত যাবা ক'ত যাবা বাবু তুমি কি লৈছা এইটো কি লৈছা তুমি আমি আমাৰ এজন খুৰা ঘৰত গৈ আছোঁ আজি বহুত দূৰ ইয়াৰ পৰা তো খুৰাক চাই আহোঁ কিছু অসুস্থ হৈ আছে এইজন দৌৰি আছে মোৰ ভাগিন দৌৰি 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 আছে ঠিকে বুজিছে সি না ঠিকে তই ঠিকে বুজিছ এইফালে এই দাদা চ' আমাৰ গাড়ীত আৰু এজন মানুহ প্লাছ হৈ গ'ল গতিকে চিন্তা নাই গৈ আছোঁ চ' বন্ধুসকল আমি এটা ভাল কথা পাতি গৈ আছোঁ যিহেতু বহাগ সমাগত আৰু আপোনালোকে জানে আমি বহুত মানে দুইজনে সংগীতৰ প্ৰেমিক চ' সেইকাৰণে এটা ডিচিশ্যন লৈ আছোঁ আমি মানে এই বহাগৰ আগে আগে হয়তো খুব সোনকালে মানে পাব্লিছ কৰিম চাগে যে আমি অনলাইন এটা সংগীতৰ প্ৰতিযোগিতা পাতিম বুলি ভাবিছোঁ প্ৰাইজটো কিমান হ'ব এইটো আমি এতিয়ালৈকে সিদ্ধান্ত ল'ব পৰা নাই পাছত চিন্তা কৰিম কিন্তু একচুৱেলি আমি বহুত ডাঙৰকৈ মানে এমাউণ্টটো বহুত ডাঙৰকৈ কৰিম বুলি ভাবিছিলোঁ প্ৰাইজ মানেই হ'ব তাৰপিছত আমি ভাবিলোঁ নাই প্ৰথম বিশ্বাস নকৰিব পাৰে মানুহে গতিকে আমি সৰুকৈ পাতিম প্ৰথমটো তাৰপিছত যদি আমি ছাকচেছ হওঁ আৰু মানে ভালকৈ পাতিম আৰু এটা সঁচা কথা কওঁ আমি কিন্তু বিজনেছৰ কাৰণে নাপাতোঁ আমি জাষ্ট মানে আমি প্ৰতিভা বিকাশৰ কাৰণে কৰিম আৰু আমাৰ মানে যিটো সংগীত যাত্ৰা সেইটো যাতে অব্যাহত থাকে
তাৰ কাৰণে কৰিম আৰু প্ৰথমতে আমি এইটো খ শাখা হ'ব সৰু হ'লে সৰু ল'ৰা ছোৱালীৰ ওপৰত কৰিম বুলি ভাবিছোঁ তাৰমানে 18 বছৰ হায়েষ্ট মানে ঊৰ্ধ্বতম বয়স হেৰি হ'ব আপোনাৰ 18 বছৰ এইটো আমি খ শাখা হিচাপে ধৰি পেলাই কৰিম চাগে আৰু এটা সিদ্ধান্ত লৈছোঁ যদি প্ৰতিযোগী বহুত হয় মানে যিহেতু কি জইন ফিজ ল'ম গতিকে জইন ফিজ ল'লেতো কিছু এমাউণ্ট এটা আমাৰ হাতলৈ আহিব নহয় জানো আহিব গতিকে আমি ফাইনেল ৰাউণ্ডটো হয়তো মানে একদম ষ্টেজত মাতি হয় নহয় ছাৰ তেতিয়া বেছি ভাল হ'ব বেছি মানে যিকেইজন ফাইনেল আৰু ধৰি লওক আমি চিলেকশ্যন কৰিলোঁ 3জন ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড কথা এটা সেই 3জনক মাতিম লগতে নিচুকনি যিকেইজন মানে পাব তেখেতসকলকো মাতিম মানে হয়নে নহয় তেতিয়াহে এটা ভাল পৰিৱেশ আহিব গাইজ মোৰ স্কুলখন আছে এইফালে পাহাৰৰ ওপৰত দেখা নাপায় একেবাৰে পাহাৰত চব ফাইনেলি আহি পালোঁ আমাৰ জায়গা ছাৰ মোবাইলটো লওক ওলাই আহক আৰু পিছফালৰ ডিগিটো খুলিব লাগিব এইটো মই ৰাখিছোঁ জেগাখিনি বৰ ধুনীয়া লাগিছে দেই ৰামথিপি একদম মানে এইখন মেইন ফিল্ড বোলে মেইন জেগা আমাৰ বড়োসকলৰ চিম্বল আছে এইফালে ছাৰ আচলতে লগহে অৰিজিনেলটো আছে ইয়াতে এইজন মোৰ খুৰা হয় তেখেতৰ কিছু অসুখ হৈ আছে আৰু আমি তাকে খবৰ ল'বলৈ আহিছোঁ বহুত লাখটকীয়া ঘৰ এটা বনাই আছে চাওঁ আমাৰ মানে হেৰিত হ'বনে নাই নাজানো আৰু আমাৰ দিনততো ছাৰ কৈ লাভ নাই এতিয়া আৰু এই ফুটাৰে আপুনি ফুটবল খেল ক্ৰিকেট খেল যিকোনো খেল মানে চাই দিব পাৰিব আৰু হে বঢ়িয়া এইটো কাৰণে বনাইছে প্লেচটো ভাল লাগিছে চ' আমি ছাৰৰ লগত আমাৰ খুৰাৰ ঘৰটো চাবলৈ গৈ আছোঁ ওপৰৰ ভিউ বাবু আহা এইটো চিষ্টেম বনাইছে মানে এটা এইটো ৰাস্তা কৰিডৰ আৰু ইফালে ধুনীয়া ৰুম হ'ব ইফালে আৰু ওপৰৰ বেয়া নাথাকে আৰু ইয়াত বহি মানে ঠাণ্ডা হাৱা লৈ থাকক আৰু ইফালে খেল চাই থাকক আৰু ঘৰটোৰ ফ্ৰণ্ট ভিউ এনেকুৱা হয় খুব ধুনীয়া লাগিছে দেখিবলৈ বাবু টোপনি গ'ল মোৰ খোলাত কৃষ্ণ খাব পৰা হৈছে দেখোন এইখন মোৰ দাদাৰ ব্ৰইলাৰ ফাৰ্ম কি ধুনীয়াকৈ ব্ৰইলাৰবোৰ ৰাখিছে ব্ৰইলাৰ ঠিকছে খা আমি ঘৰ আহি পালোঁ এতিয়া ছাৰে যাবলৈ ওলালে গতিকে ছাৰক বাই বাই এয়া আজি আমাৰ ছাৰৰ লগত গৈ আছোঁ হামৰাণ DC অফিচত পাহাৰ বগাই কপৌফুল আনিবলৈ গৈ আছোঁ শ্ৰীমতীৰ কাৰণে প্ৰেয়সীৰ বাবে বহাগৰ বাবে এইয়া কপৌফুল পাম চাগে আমাৰ ৱেষ্ট কাৰ্বি আংলঙৰ প্ৰাকৃতিক সৌন্দৰ্য চাই লওক না কি সুন্দৰ লাগিছে ৱাও কি বিউটিফুল মানে আজি আমাৰ এটা পাৰ্টি হ'ব মানে কেইদিনমান আগত আমি বিষ্ণু মেলাত নামৰ প্ৰগ্ৰাম কৰিছিল আমাৰ পাৰ্টিটোৱে গতিকে তাত অলপ বৰঙণি পাইছিলোঁ এইটো খানা হ'ব খানাত অকণমান গীত বাদ্য চলি আছে গতিকে এইটো দেখুৱাই দিছোঁ অলপ বঢ়িয়া ভূপেন গাই দিয়া হে গানটোহে গাব এই আমাৰ ছাৰে নাল বজাই আছে এই আমাৰ খুৰাই দুটুৰা বজাই আছে এইফালে এইটো আমাৰ দাদাই পুৰা মাৰি আছে আৰু এইফালে পাৰ্কাছন আমাৰ দাদা ইফালে হাতৰ তালিত ইফালে আছে এজন আৰু মই কেমেৰামেন আৰু দৰ্শক পুৰণীয়া লোকগীত নে টোকাৰী গীত লোকগীত এয়া পুৰণি আমাৰ খুৰাই পুৰণি লোকগীত গাই আছে খুব সুন্দৰ পৰিৱেশটো একদম মানে বেলেগ হৈ গৈছে আৰু
একে লাষ্ট পৰ্যায় পাইছোঁহি ন ছাৰ? অ' ছাৰ কি খাব আজি? যি দিছে আপোনাক ছাৰ একোৱে দিয়া নাই? দিছে নেকি? আমি আহি পালোঁ ৰূপা চিটি শংকৰদেৱ শিশু নিকেতনত। ইয়াতে আমাৰ আজি মিটিং হ'ব। এই ইফালে কি ধুনীয়া আজাৰ বাগান, একদম কি সুন্দৰ। এতিয়া সেউজীয়া, চাৰিওফালে কুমলীয়া পাত সেউজীয়া হৈ উঠিছে। আৰু আমি ইয়াতে শংকৰদেৱত যাম আৰু ইয়াতে আমাৰ এখন খুব গুৰুত্বপূৰ্ণ মিটিং আছে, মিটিংখন কৰিম। এই আমাৰ গায়কসকলে মানে নিজেই আমাৰ চিটিং এৰেঞ্জমেণ্ট কৰি আছে। আমি এনেকৈ আৰু গছৰ তলে, পথাৰৰ মাজে, পাহাৰৰ ওপৰে মানে এনেকৈ আমি নিজে নিজে ষ্টেজ বনাওঁ, নিজে নিজে মানে প্লেচ ঠিক কৰোঁ, নিজে নিজে গাওঁ। এই আমাৰ সাংস্কৃতিক ৰিহাৰ্চেল আৰম্ভ হৈছে ধৰিত্ৰী আইৰ পৰা। মোৰ আইনা কাম কৰোঁ ধৰিত্ৰী হবাই, সেইটো আছিলা। মাটি আৰু খেতিয়কৰ সমন আছে যুগৰ, কৃষক মাটিৰ মিলন ইয়ে অন্তৰায়। আই মোৰ আমাক তুমি নেৰিবা, তোমাৰ চিনে বিনে আই আমি আমাৰ আজি মিটিং শেষ হ'ল। আমি অসম ভিত্তিক গীতৰ কম্পিটিশ্যন পাতিম বুলি সিদ্ধান্ত ল'লোঁ। আৰু আমাৰ লাষ্ট পৰ্যায়ত আমাৰ সভাপতি ডাঙৰীয়াই গীত গাই আছে আৰু গীত গোৱাৰ পিছতে আমাৰ আজিৰ অনুষ্ঠান শেষ কৰিম।